দেউতাকে অটো চলাই ডাঙৰ কৰা অসমীয়া ছোৱালীজনীয়ে বলিউডত এতিয়া নিজ প্ৰতিভাৰে জিলিকি উঠিছে। বলিউডৰ ৰণবীৰ কাপুৰৰ সৈতে ৰামায়ণ ছবিৰ লগতে কেইবাখনো জনপ্ৰিয় চিৰিয়েলত জিলিকি উঠিছে অসমৰ সুৰভি দাস। সুৰভিৰ সফলতাই সেইসকলক উত্তৰ দিলে যিয়ে কয় টকা পইচা নাথাকিলে ছোৱালী মানুহে কিনো কৰিব পাৰে। সপোন পূৰণ কৰিবলৈ টকা পইচাই নহয়, লাগে এটা দৃঢ় আৰু সাহসী মন, যি সাহসেৰে আজি অসমৰ সুৰভিয়ে বলিউডত জিলিকি উঠিছে। দেউতাকে অটো চলাই ডাঙৰ কৰা এইগৰাকী অসমীয়া জীয়ৰীয়ে বলিউডত এতিয়া নিজ প্ৰতিভাৰে উজলি উঠিছে। বলিউডৰ ৰণবীৰ কাপুৰৰ সৈতে ৰামায়ণ ছবিৰ লগতে কেইবাখনো জনপ্ৰিয় চিৰিয়েলত অভিনয় কৰিছে সুৰভি দাসে। নিমা ডেঞ্জংপা নামৰ চিৰিয়েলখনত মুখ্য চৰিত্ৰত অভিনয় কৰি যাত্ৰা আৰম্ভ কৰা সুৰভিয়ে ৰামায়ণ ছবিত ৰণবীৰ কাপুৰৰ সৈতে কৰিছে অভিনয়। এসময়ত অটোখন চলায়ে পিতৃয়ে সুৰভিক আগুৱাই দিছিল। বহুতে আনকি অটো চালক পিতৃক পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবে বিভিন্ন কথাও শুনাইছিল। কিন্তু ছোৱালীজনীয়ে দেউতাকৰ কষ্টখিনিক সুফল দি নিজক প্ৰমাণ কৰি দেখুৱালে। সুৰভিৰ সফলতাই সেইসকলৰ মুখত যেন পূৰ্ণহতীয়া সোধালে যিয়ে কয় টকা পইচা নাথাকিলে ছোৱালী মানুহে কিনো কৰিব পাৰে। আজি সুৰভি দাসে অভিনয় কৰিয়ে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। সঁচাকৈয়ে